Hello friends, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিও লৈ। আজি মই আপোনালোকক দেখুৱাম 32 সাইজ ব্লাউজ ফাৰ্মা কাটিং কাগজত কেনেকৈ কাটিব পাৰি। প্ৰথমতে আমি কাগজটো দুভাগ কৰি লম। আমি ধৰি লওক এখন কাপোৰ হয়, কাপোৰ বা কাগজ আপোনালোকে কাপোৰত কাটিলে দুভাজ কৰি ল'ব লাগিব আৰু কাগজত কাটিলে আপোনালোকে দুভাজ কৰি ল'ব লাগিব। মই ইয়াতে দুভাজ কৰি লৈছো। আমি 32 চাৰি ভাগ কৰিব লাগিব। আমি যদি 32 চাৰি ভাগ কৰো তেতিয়াহলে আমাৰ হ'ব 8 ইঞ্চ। কাগজটো মই দুভাজ কৰি লম। দুভাজ কৰি লোৱাৰ পিছত আমাৰ কিমান হ'ব, ইয়াতে মই চিলাইৰ কাৰণে 1.5 ইঞ্চ বা 2 ইঞ্চ যোগ দিম। ইয়াতে মই ধৰি লওক চিলাইৰ কাৰণে 1.5 ইঞ্চ যোগ দিলোঁ। কাগজটো এনেকৈ মই ভাজ কৰি ল'ম। ইয়াৰ পৰা ইয়ালৈকে আমাৰ 8 ইঞ্চ হ'ব আৰু 1.5 ইঞ্চ আমি চিলাইৰ কাৰণে দিছোঁ। এতিয়া সমানকৈ ল'ম। সমানকৈ লৈছোঁ। তাৰপিছত আমাৰ ইয়াতে লাগিব দীঘল। দীঘল আমাৰ যিমান হয় ইয়াতে মই দীঘল ল'ম 13.5 ইঞ্চ আৰু 13.5 ইঞ্চৰ লগত মই চিলাইৰ কাৰণে 1 ইঞ্চ যোগ দিম, কাৰণ ওপৰৰ পিনে 1/2 ইঞ্চ আৰু তলৰ পিনে 1/2 ইঞ্চ আমাৰ চিলাইত সোমাই যাব আৰু সেইকাৰণে মই 1 ইঞ্চ যোগ দিলোঁ। এইফালে আৰু সেইফালে 14.5 চিন দিছোঁ দীঘলটো। আৰু ইফালে আমাৰ কাণ থাকিব 5.5 ইঞ্চ। আপুনি যিয়ে ব্লাউজ নিচিলাওক কিয় 32ৰ পৰা 40 লৈকে বা 42 লৈকে আমাৰ 5.5 দিব লাগিব কাণখন। আৰু যদি আপুনি 30 সাইজ ব্লাউজ চিলাই তেতিয়াহ'লে আপুনি কাণখন 5 পইণ্ট দিলে হ'ব। আৰু আমি গল ল'ম 2 ইঞ্চ। গল 2 ইঞ্চ ল'লোঁ আৰু আমি 5.5 লৈছোঁ। এইফালৰ পৰা আমি 32 সাইজ ব্লাউজত আৰ্মহোল ল'ম 5.5। এইফালৰ পৰা চিধা আমি 5.5ত চিন দিলোঁ আৰু এতিয়া সমানকৈ আঁচডাল টানি ল'ম। এইফালেও ঠিক মই ইয়াৰ পৰা ইয়ালৈকে জুখি ল'লোঁ 5.5 আৰু ইয়াতেও চিধা আঁচডাল টানিলোঁ ইয়াৰ পৰা ইয়ালৈকে। তাৰপিছত আমি বুকু ল'ম 8 ইঞ্চ। আমাৰ যিহেতু 32 সাইজ ব্লাউজ, বুকু হ'ব 8 ইঞ্চ। তাৰ লগত আমি 1.5 ইঞ্চ চিলাইৰ কাৰণে যোগ দিছোঁ 1.5 ইঞ্চ আৰু ইয়াৰ পৰা ইয়ালৈকে আমি জুখিব লাগিব কিমান হয় 9.5 ইঞ্চ আৰু আমাৰ কমৰত তাৰ পৰা 1 ইঞ্চ আমি কমাই দিব লাগিব। 1 ইঞ্চ কমাই দিলে আমাৰ হ'ব 8.5 ইঞ্চ। ইয়াৰ পৰা মই সমান হ'বলৈ জোখ এটা লৈ লৈছোঁ 14.5 আৰু সমানকৈ আঁচডাল টানি দিছোঁ। এতিয়া আমাৰ ইয়াতে চিন দিছোঁ। তাৰপিছত আমাৰ গল ডাউনটো যিমান লয় আপুনি যেনেকৈ লয় 6 ল'ব পাৰে, 7 ল'ব পাৰে, 8 ল'ব পাৰে। মই ইয়াতে 8 ল'লোঁ। আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী দিব। তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে 3 ইঞ্চত মই আঁচডাল টানিলোঁ আৰু 2 ইঞ্চৰ পৰা ইয়ালৈকে আমি আঁচডাল টানি দিব লাগিব। এতিয়া আপুনি ৰাউণ্ডটো 1 ইঞ্চ ল'ব। এই কোণৰ পৰা ইয়ালৈকে 1 ইঞ্চ। তাৰপিছত এনেকৈ ফুট দি আপুনি ধুনীয়াকৈ ৰাউণ্ড চিন এটা দি দিব। কেছ পেনেৰে দিলে অলপমান দিগদাৰ হয়, কিন্তু আপুনি কাটোতে ভালদৰে কাটি ল'ব। তাৰপিছত আমি এইফালৰ পৰা এটা 1 ইঞ্চত চিন দিব লাগিব আৰু চিধা ইয়াৰ পৰা এনেকৈ ৰাউণ্ডকৈ 8 ইঞ্চলৈ আপুনি এনেকৈ ক্ৰছ কৰি দিব। তাৰপিছত এইফালৰ পৰা অকণমান বাহিৰ কৰি দিব। এতিয়া আমাৰ হৈ গ'ল। ইয়াৰ পৰা ইয়ালৈকে আমি আঁচডাল টানি দিম। তাৰপিছত আমি এতিয়া কাটি দিম। আমি যিহেতু ইয়াতে ফাৰ্মা কাটিং কৰিম, গতিকে আমাৰ ইয়াতে ডাবল নকৰিলেও হ'ব।
কাপোৰত হ'লে আপুনি দুভাজ কৰি ল'ব লাগিব। ইয়াতে আপুনি দুভাজ নকৰিলেও হ'ব, আৰু মই ভুলতে দুভাজ কৰি দিলোঁ, পাহৰিয়ে গ'লোঁ। মই এনে কাগজত নাকাটো, যি কাটো মই কাপোৰতে কাটি দিওঁ ডাইৰেক্ট, আৰু সেইকাৰণে মোৰ ইয়াতে কটা গ'ল। একো নাই বাৰু, আপোনালোকে নিজে যেতিয়া এইটো পাৰি ল'ব কাগজত, তেতিয়া আপোনালোকে দুভাজ কৰি ল'ব। এইখন হ'ল আমাৰ পিঠি। এতিয়া আমি এইখিনি ছাইড কৰিলোঁ। তাৰপিছত আমি এতিয়া ফ্ৰণ্টৰ ছাইডটো ল'ম। ফ্ৰণ্টৰ ছাইডটো আমি ল'ব লাগিলে এইখন এনেকৈ ওলোটাই ল'ব লাগিব, মানে আপোনাৰ যিটো ভাঁজ থাকিব সেই ভাঁজটো ইফালে ল'ব, আৰু আপোনাৰ খোলা ছাইডটো গাৰ ফালে ল'ব। তাৰপিছত এনেকৈ সমানকৈ ল'ব পিচটো, আৰু লৈ এনেকৈ চিন দিব, আৰু এইটোৰ সমানে সমানেও এটা চিন দিব, মানে চাৰো চাইডে সমানে সমানে এটা চিন দিব। তাৰপিছত এইফালেও এটা সমানে চিন দিব। তাৰপিছত এইফালেও এটা চিন দিব। এতিয়া হ'ল, এইখিনি আমি এতিয়া সমানকৈ ল'ম। তাৰপিছত আমি এতিয়া জুখিব লাগিব। প্ৰথমে ইয়াৰে পৰা এইটো ফালৰ পৰা আমি 1.5 ইঞ্চি বেছিকৈ ল'ব লাগিব। আমি আগফালৰ চিলাইৰ কাৰণে 1.5 ইঞ্চি বেছিকৈ ল'ব লাগিব। 1.5 ইঞ্চি বেছিকৈ লৈছোঁ, আৰু আঁচডাল টানি দিছোঁ। তাৰপিছত আমি এতিয়া গলৰ পৰা, ইয়াৰ পৰা আমি জুখি ল'ম সমানকৈ, মানে কিমান হয়। কেতিয়াবা অলপ খেলি মেলি হয়, সেইকাৰণে মই সুবিধাৰ্থে এইটো চিনটো দিলোঁ। তাৰপিছত ইয়াতে আমি চিধাই আঁচডাল টানিলোঁ। এতিয়া আমি ওপৰৰ পৰা ল'ব লাগিব তললৈকে 5.5 বা 6 ইঞ্চ, আপুনি যিমান লয়। কিন্তু 32 চাইজৰ ব্লাউজত 5.5 ল'ব, যদি আপুনি বেছি কাটাটো নিবিচাৰে। 5.5ৰ পৰা তলত আকৌ 1.5 ইঞ্চি বেছিকৈ ল'ব। এতিয়া আমি আকৌ চিধাই আঁচডাল টানিলোঁ, 1.5 ইঞ্চি বেছিকৈ লৈ, যিমান হয় 7 ইঞ্চ হৈছে, ইফালেও আপুনি 7 ইঞ্চত এটা চিন দিব, আৰু আঁচডাল চিধাই টানি দিব ইয়ালৈকে। তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে আপুনি 1/2 ইঞ্চ ল'ব। আপুনি যিমান ৰাখিব বিচাৰে বুকৰখিনি, সিমান আপুনি নিজৰ সুবিধা অনুযায়ী 3 ইঞ্চি ল'ব পাৰে বা 1/2 ইঞ্চ, কিন্তু 32 চাইজত ব্লাউজত 1/2 ইঞ্চ ল'লে হৈ যাব। তাৰপিছত এইফালৰ পৰা ইয়ালৈকে আপুনি 1/2 ইঞ্চত চিন দিব এটা, আৰু আমাৰ সদায় ফ্ৰণ্টৰ ছাইডটো 1/2 ইঞ্চ বেছিকৈ কাটিব লাগে। এনেকৈ আপুনি 1/2 ইঞ্চ বেছিকৈ কাটি দিব। এতিয়া আমাৰ আহিল বাতিটো। আমাৰ ফ্ৰণ্টৰ বাতিটো কেনেকৈ কৰিব। আমি ফ্ৰণ্টৰ বাতিটোত ল'ম 5.5 ইঞ্চ। তাৰপিছত আৰু এইফালে সমান হ'বৰ কাৰণে টোটেল আমাৰ হৈ গ'ল 11 ইঞ্চ। সেইকাৰণে মই ইয়াতে 11 ইঞ্চত চিন এটা দিলোঁ, আৰু চিধাই আঁচ টানি দিলোঁ। এতিয়া আমি 32, আপুনি মন কৰিব 32 লগত আপুনি হৰণ 10, আপুনি 32ক 10ৰে হৰণ কৰিলে 3.2 হ'ব, আৰু 3.2ৰ লগত 1 ইঞ্চ যোগ দিব চিলাইৰ কাৰণে, আৰু 3.2 আমি 2 বাৰ ল'ব লাগিব। ঠিক আছে। তাৰপিছত ইয়াৰে পৰা আমি 3.2, 3, 1, 2.2, আৰু ইয়াৰ পৰাও 3.2 লগত আমি 1 ইঞ্চ চিলাইৰ কাৰণে যোগ দিছোঁ। আমাৰ আঁচডাল এতিয়া ইয়ালৈকে টানিলে হৈ যাব। ইয়ালৈকে আমাৰ খতম। তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে আকৌ আপুনি জুখিব লাগিব কিমান হৈছে। 7.5, 7.5ৰ লগত আপুনি ভাঁজ দি দিব। 7.5ক দুভাগ কৰিব লাগিব। দুভাগ কৰাৰ পিছত আপুনি ইয়াতে চিন এটা দিব। তাৰপিছত আহিলে ইয়াৰে পৰা ইয়ালৈকে আপুনি 1 ইঞ্চত চিন দিব, আৰু ইয়াৰে পৰা ইয়ালৈকে আপুনি 1 ইঞ্চত চিন দিব। তাৰপিছত এইটো আৰু এইটো তিনিটা মিলাই দিব এনেকৈ, আৰু এইফালৰ পৰা এইফালে এনেকৈ
মিলাই দিব আৰু এইখিনি অকণমান ডাউন কৰি আনিব তাৰপিছত ইয়াৰে পৰা ইয়ালৈকে যে মিলালে এইখিনি আপুনি ইয়াৰ পৰা এনেকৈ অলপ ৰাউণ্ড কৰি আনিব ভিতৰৰ চাইডে ভিতৰৰ পৰা আনিলে ইয়াতে গোল চিনটো বেছি ভালকৈ ফুটি উঠে আৰু সেইকাৰণে আপুনি এনেকৈ আনিব আৰু 1/2 ইঞ্চত ইয়াতে লগাই দিব তাৰপিছত ইয়াৰে পৰা ইয়ালৈকে আপুনি আঁচডাল টানি দিব আৰু ইয়াৰে পৰা ইয়ালৈকে জুখিব কিমান হয় এই পইণ্টটো আৰু ইয়ালৈকে কিমান হৈছে 1/2 ইঞ্চ পুৰা 1/2 ইঞ্চত চিনটো দিব আৰু ইয়াৰে পৰা এনেকৈ মিলাই আনিব আমাৰ ওপৰৰ কটৰীটো হৈ গ'ল এতিয়া আমি তলৰটো কাটিম তলৰটোত আমি ল'ব লাগিব 4 ইঞ্চ আপুনি সব 32 34 36 38 এইকেইটাত আপুনি 4 ইঞ্চ ল'লে হৈ যাব এতিয়া আমি 4 ইঞ্চৰ সমান হ'বৰ কাৰণে জোখকেইটা লৈ লৈছোঁ আৰু চিধা আস্তানি দিলোঁ ইয়াৰে পৰা ইয়ালৈকে চিধা ৰাস্তা নিলোঁ এতিয়া আমি ইয়াৰে পৰা ইয়ালৈকে 1/2 ইঞ্চত চিন দিব লাগিব এটা 1/2 ইঞ্চত চিন দিলোঁ আৰু ইয়াৰে পৰা ইয়ালৈকে ইয়াতে যিমান লৈছিলে ইয়াতেও ঠিক তেনেকৈ 1 ইঞ্চত চিন দিব আৰু মাজৰ পইণ্টটোৰ লগত মিলাই দিব আৰু এইফালেও ঠিক তেনেকৈ মাজৰ পইণ্টটোৰ লগত মিলাই দিব আৰু অকণমান ৰাউণ্ড কৰি দি দিব আমাৰ দুটা হৈ গ'ল এতিয়া আমি কাটিব লাগিব ইয়াৰে পৰা ইয়ালৈকে আমি ল'ব লাগিব 5.5 ইঞ্চ 5.5 আৰু আমি বেকাকৈ ইয়াতে আঁচ টানিব লাগিব আমি চিধাকৈ নাটানিব চিধাকৈ টানিব নালাগে বেকাকৈ দিব লাগে আমাৰ এইখিনি হৈ গ'ল এতিয়া আমি তলৰ বেলপাত পাতিম বেলপাত পাতিবলৈ আপুনি ইয়াতে এনেকৈ ল'ব লাগিব এইটোৰ সমানত আপুনি ইয়াতে ল'ব আৰু চিধাই এইটোৰ সমানে সমানে চিন এটা দি কাটি দিব তাৰপিছত আমি ইয়াতে আমি যদি ল'ব বিচাৰোঁ 5.5 ল'ব লাগিব যদি আপুনি একেবাৰে এই কাপোৰেদি চিলাব বিচাৰে তলৰ মূৰণিটো তেতিয়াহ'লে আপুনি 5.5 ল'ব আৰু যদি আপুনি ল'ব নিবিচাৰে তেতিয়াহ'লে 4 বা 4.5 ল'লে হৈ যাব মই ইয়াতে কাপোৰেদি চিলাম যিহেতু সেইকাৰণে মই 5.5 লৈছোঁ আৰু ইয়াৰ আগতে মই দি দিছোঁ এই যে 0.7 ইঞ্চ 0.5 আৰু 0.7 ইঞ্চত ইয়াতে এটা চিন দিব চিন দি আপুনি এনেকৈ ইয়াৰে মাজৰ পৰা এনেকৈ দিব এতিয়া আপুনি তলৰ পেনটো কাটিবলৈ হ'লে 1/2 ইঞ্চত চিন দিব লাগিব আৰু এইফালৰ এইডাল আঁচ ইয়ালৈকে চিধাই টানিব লাগিব এইডালত চিধাই টানিলোঁ তাৰপিছত আপুনি ইয়াৰে পৰা ইয়ালৈকে এনেকৈ ৰাউণ্ড কৰি আনিব আৰু ইয়াৰে ওপৰত এনেকৈ উঠাই দিব দেখিছে তাৰপিছত এনেকৈ ওপৰত উঠাই দিব এতিয়া আমি ইয়াৰে পৰা ইয়ালৈকে সমানে দিলোঁ আৰু 5.5টো আৰু ইয়াতে আমি আঁচ এডাল টানি দিলোঁ এতিয়া আমাৰ হৈ গ'ল গোটেইখিনি এতিয়া কাটি দিম আপোনালোকে যদি বুজিব পাৰিছে মোক ক'ব আৰু যদি বুজা নাই তেতিয়াহ'লেও কৈ দিব কাৰণ মই একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ এইখিনি আপোনালোকে এনেকৈ ৰাউণ্ড কৰি আনিব জোঙা কৰি নিদিব কাৰণ বাকীত আমি জোঙা হ'লে ভাল নহয় আৰু সেইকাৰণে ৰাউণ্ড কৰি দিলে হ'ল
এইখিনি আমাৰ তলৰ পাৰ্ট হ'ব যদি আপোনালোকৰ অসুবিধা হয় তেতিয়াহ'লে এটা কাৰ্চিন এডাল দি দিব আৰু এইটো আমাৰ বেল পাৰ্ট থাকিলে তাৰপিছত আমাৰ লাগিলে এতিয়া হাত কাটিবলৈ হ'লে আমি আৰ্মলৰ জোখ ল'ব লাগিব ওপৰৰ পৰা আমি 1/2 ইঞ্চ এৰি দিব লাগিব আৰু এইফালৰ 8 ইঞ্চৰ পইণ্টটোত আমি চিন দিব লাগিব আৰু ইয়াৰ পৰা 1/2 ইঞ্চত আমি কাটি দিলোঁ এৰি দিলোঁ তাৰপিছত আপুনি ইয়াতে জোখ ল'ব লাগিব 7 ইঞ্চ 7 ইঞ্চৰ লগত আমি আকৌ 1/2 ইঞ্চ যোগ দিব লাগিব 7 ইঞ্চৰ লগত 1/2 ইঞ্চ যোগ দিয়াৰ পিছত আমাৰ হ'ব 7.5 ইঞ্চ আৰু 7.5ৰ লগত আমি 1.5 ইঞ্চ চিলাইৰ কাৰণে যোগ দিব লাগিব দেখিছে টোটেল আমাৰ হ'বগৈ 9 ইঞ্চ তাৰপিছত আপুনি দীঘল আপুনি যিমান লয় নিজৰ ইচ্ছামতে মই দীঘল লৈছোঁ 6 ইঞ্চ আৰু এইফালৰ পৰা ঠিক তেনেকৈ 6 ইঞ্চত চিন দিলোঁ আৰু ইয়াতে এটা বক্স বনাই ল'ম আৰু এইফালৰ চিধাকৈ এটা বক্স বনাই ল'ম তাৰপিছত আমাৰ ইয়াতে 2 ইঞ্চত আমি এটা চিন দিব লাগিব আমাৰ এইফালৰখিনি থাকিব আমাৰ হাতৰখিনি আৰু এইফালে আমাৰ খোলা চাইডটো হ'ব চিলোৱা যাব আৰু এইখিনি আমাৰ তলৰ চাইড মই যদি ইয়াতে 6 ইঞ্চত লৈছোঁ 6 ইঞ্চ আমাৰ দীঘল থাকিলে তাৰে লগত আমি 1 ইঞ্চ চিলাইৰ কাৰণে যোগ দিছোঁ এইফালে মই চিলাইৰ কাৰণে 1 ইঞ্চ যোগ দিছোঁ আৰু ইয়াতে 5 দিছোঁ তাৰপিছত ইয়াতে আমি ল'ব লাগিব 1/2 ইঞ্চ ওপৰৰ পৰা ইয়ালৈকে 1/2 ইঞ্চত আপুনি চিন দিব যদি হাত চুটি হয় তেতিয়াহ'লে 1/2 ইঞ্চত চিন দিব আৰু হাত দীঘল হ'লে 3 ইঞ্চত চিন দিব তাৰপিছত ইয়াৰে পৰা ইয়ালৈকে আমি আঁচডাল টানি দিম এতিয়া আপোনাৰ আৰ্মহোল যিমান হয় মানে আপোনাৰ ভাঁজটো এই বস্তুটো ভাঁজটো যিমান হয় সিমান দিব ইয়াতে মই 5.5 আছে তাৰে লগত মই 1.5 ইঞ্চ চিলাইৰ কাৰণে যোগ দিছোঁ আৰু ইয়াৰে পৰা ইয়ালৈকে এইখিনিতো আমাৰ মূৰণিত যাব এইখিনি এতিয়া আমি ইয়াতে 2 ইঞ্চত চিন দিছিলোঁ 2 ইঞ্চৰ পৰা ইয়ালৈকে আমি ভাঁজ কৰি আনিব লাগিব এনেকৈ ভাঁজ কৰি আনিব এতিয়া ইয়াতে কাটি দিম এতিয়া আমাৰ গোটেইখিনি কাটা হৈ গ'ল আপোনালোকে কেনেকুৱা পাইছে মোক জনাব মই আপোনালোকক গোটেইখিনি দেখুৱাই দিছোঁ এইখন আমাৰ পিঠি আছিলে তাৰপিছত এইটো আমাৰ আছিলে ওপৰৰখিনি 1 নম্বৰ কাটুৰিটো এইটো আমাৰ 2 নম্বৰটো আৰু এইটো আমাৰ আছিলে 3 নম্বৰটো এই পাট আছিলে আমাৰ বেল আৰু এইখন আমাৰ হাত এতিয়া আপোনালোকে জনাব কেনেকুৱা হৈছে আৰু যদি আপোনালোকে শিকিব পাৰিছে তেতিয়াহ'লে মোক জনাব ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি সুধিব কিবা যদি অসুবিধা হৈছে মই একেবাৰে সহজভাৱে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে থেংক ইউ থেংকছ ফৰ ৱাটছিং